আপোনালোকক স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু আছোঁ মই এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনত আৰু চাওক এয়া প্ৰতিনিধি কেম্পাছত মই গেটৰ সন্মুখত আপোনালোকক ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আগতে যিখিনি পাৰিছোঁ আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোক যিমানখিনি পাৰিছিলোঁ দেখাইছিলোঁ আৰু আজি যিমানখিনি পাৰোঁ নতুন নতুন দৃশ্য আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া চাওক চব প্ৰত্যেকটো শিবিৰত ইয়াত চাইনবোৰ্ড লগোৱা আছে প্ৰত্যেকটো শিবিৰতে আপোনালোকক দেখাই আছোঁ আৰু যিহেতু মনটো সঁচাই বহুত বেয়া লাগিছে কাৰণ বতৰটো বেয়া সেই বতৰ বেয়া হোৱাৰ কাৰণে এতিয়া সব ছাইডত পানী জমা হৈ গৈছে আৰু সেই বতক নেওচি আপোনালোকে সকলো আহক আৰু মাত্ৰ এদিন আছে আপোনালোকৰ মাজত সেই এদিনটো যোৱাৰ পাছত আপোনালোক সকলো ইয়াত উপস্থিত হওক আৰু সকলোকে আপোনালোকে ইয়াত একেলগতে লগ পাম বুলি আশা থাকিল আৰু আপোনালোকক ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ব'লক আপোনালোকক দেখাইছোঁ ইয়াত প্ৰত্যেকটো শিবিৰত এনেকৈ এখন চাইনবোৰ্ড আছে ইয়াত লিখা আছে দিল্লী মহানগৰী জিলা শাখা যোৰহাট জিলা শাখা প্ৰত্যেকটো শিবিৰতে প্ৰত্যেকখন চাইনবোৰ্ডতে প্ৰত্যেকটো শাখাৰ ইয়াত লিখা আছে আৰু মই আহি পালোঁ এতিয়া পতাকাবেদী আৰু পতাকাবেদী আগতে আপোনালোকক দেখাইছিলোঁ যিখিনি পেইণ্টিং কৰা হৈছে সেই পেইণ্টিংখিনি সম্পূৰ্ণ হৈ উঠা নাছিলে মই আগৰ ভিডিঅ'টোত দেখাওঁতে আৰু আজি দেখাম এয়া গেট এই গেটখন পতাকাবেদী গেট হয় এই গেটখনৰ কি আৰু কাম কৰি আছে এয়া কাষত দেখিছে এয়া বগলী হৈ গৈছে আৰু তাৰ কাষত আৰু এয়া দেখিছে মাছ এইখিনি বস্তু বনাইছে বাঁহ বেত এইবিলাক বস্তুৱে বনাইছে ইয়াত প্লাষ্টিক ইউজ কৰা নাই আৰু চাওক সুন্দৰভাৱে বনাইছে মানে ভাষা নাই ক'বলৈ আৰু ভিতৰৰ পৰা মই আপোনালোকক দেখাইছোঁ ব'লক আৰু যে ইয়াত ফুলনা দেখিছে ইয়াৰ পতাকাবেদীটো সুন্দৰভাৱে সজাই তুলিব আৰু এয়া মই ভিতৰলৈ সোমাই আহিছোঁ এইখন এখন দলং বনাই দিছে তাৰপিছত আৰু চাওক এই ভিতৰত এই ফুল আনি জমা কৰি ৰাখিছে চাওক ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে ফুলখিনি চাওক বাৰু আপোনালোকক দেখাই দিছোঁ বহুত ধুনীয়া লাগিছে আৰু যেতিয়া সজাই দিব আৰু ভাল লাগিব ব'লক এতিয়া মই ওপৰলৈ গৈছোঁ এয়া মৌৰা চৰাই মানে কোনে কোনে আৰ্ট কৰিছে ইয়াত লিখা আছে চাওক ইয়াত বতৰটো বেয়া কাৰণে অলপ ত্ৰিপাল চিপাল দি ঢাকি ৰখা হৈছে মানে যিমানখিনি পাৰিছোঁ মই আপোনালোকক দেখাইছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক আৰু আপোনাৰ যদি ভাল লাগিছে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক আৰু চাওক আৰু এইখন ইমান সুন্দৰকৈ বনাইছে এইখন এখন সুন্দৰ গেট আৰু চাওক কি সুন্দৰ লাগিছে বতৰ বেয়া হ'লেও বতৰক নেওচি সকলোৱে কামত লাগি আছে কাৰণ আৰু মাত্ৰ আছে এদিন মাজত আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ এই নামঘৰ ভাগ আৰু এতিয়া চাওক সেই তেতিয়া গেটখন বনোৱা নাছিলে আৰু এইখন এতিয়া নতুনকৈ বনাইছে গেট আৰু বহুত দূৰৰ পৰা অহা ইয়াত ভকত প্ৰাণ বৈষ্ণৱ আছে আৰু লগতে চাওক কিমান সুন্দৰভাৱে কাম কৰি আছে সকলোৱে আৰু ভিডিঅ'খিনি আপোনালোকক দেখাই আছোঁ যিখিনি নতুনকৈ আকৌ বনোৱা হৈছে সেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এয়া সুন্দৰভাৱে সজাই তুলিছে গেটৰ মুখত দিবৰ কাৰণে এইকেইখন হ'ল শৰাই আৰু এয়া কাষতে আছে এয়া খোলটো চাৱনি কৰা নাই দেই চাৱনি কৰিব আৰু তাৰপাছত এয়া বহুত বিভিন্ন ধৰণৰ বস্তু আছে আপোনালোকক দেখাই আছোঁ এয়া হৈছে ঘৰিয়াল আৰু এয়া জটাই পক্ষী চাওক কি সুন্দৰভাৱে বনাইছে আৰু আহি আমি পাই গ'লোহি ভোজনালয় গেট এইখনেই হৈছে ভোজনালয় গেট চাওক ইয়াত বনাই আছে এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু আমি ভিতৰলৈ যাওঁ এতিয়া ভিতৰত গৈ আপোনালোকক দেখাম আগতে দেখাইছিলোঁ দেখুৱাৰ পাছত কি পৰিৱৰ্তন হ'ল আপোনালোকক দেখাইছোঁ ব'লক আগৰ ভিডিঅ'টোত আপোনালোকক মই কৈছিলোঁ কিমান লোকে একেবাৰতে খাব পাৰিব আৰু এয়া চাওক 5,000 10,000 মানুহে একেলগতে খাব পাৰিব আৰু মই যেতিয়া আপোনালোকক ভিডিঅ' দেখাইছিলোঁ তেতিয়া আগৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত কাম কাজ সম্পূৰ্ণ হৈ উঠা নাছিলে আৰু এতিয়া আজি এই ভিডিঅ'টোত চাওক সম্পূৰ্ণ কাম কাজ হৈ উঠিলে খোৱা বোৱা জেগাখিনি দেখালোঁ কিন্তু খোৱা বোৱা জেগাখিনি দেখুৱাৰ আগত মই দেখাব লাগিছিলে বনোৱাখিনি সেইখিনি আগৰ ভিডিঅ'টোত দেখাইছিলোঁ সেইকাৰণে আকৌ মই আপোনালোকক দেখাইছোঁ চাওক এয়া বনোৱা জেগা চৌকা এইখিনি আৰু তাত এয়া চাওক পানী জেগাত আপুনি কেৰাহীত ডাইৰেক্ট পানী দিবৰ কাৰণে ইয়াত পাইপ লগাই দিয়া হৈছে আৰু আহি মই পালোহি এটা জিৰণি চৰা আৰু সেই জিৰণি চৰাত ব'লক আপোনালোকক উঠি পিনে আপোনালোকক দেখাই আছোঁ এয়া মই জিৰণি চৰাত উঠিবলৈ গৈছোঁ এয়া চাওক এয়া জিৰণি চৰা আপোনালোকে ইয়াত বিন্দাছ বহিব পাৰে অলপ টাইম জীয়াব পাৰে ওপৰত চাওক কি সুন্দৰভাৱে ৰছী লগাই ধান লগাই থোৱা আছে চাওক কি সুন্দৰ লাগিছে আৰু ওপৰত যিখিনি টকৌপাত আপোনালোকক আগৰ ভিডিঅ'টো মই কৈছিলোঁ টকৌপাত এটাৰে চাৱনি কৰা আৰু চাওক এইফালে আপোনালোকক দেখাইছোঁ চাওক কি সুন্দৰভাৱে মূল মঞ্চৰ
আৰু এয়া হৈছে মোৰ মণ্ডপৰ মিউজিক চিষ্টেম এয়া ছেটিংছ কৰি আছে আৰু মাত্ৰ আছে আমাৰ হাতত এদিন আৰু এয়া দেখিছে যে য'ত মিটিং মাটাং হ'ব তাত এয়া পেইণ্টিং কৰি আছে সুন্দৰভাৱে আপোনালোকক দেখাই আছোঁ ভিতৰলৈ গৈছোঁ ব'লক চাওক না কি সুন্দৰভাৱে বনাইছে ইয়াত কোনো ধৰণৰ প্লাষ্টিকৰ বস্তু ইউজ কৰা নাই চাওক ঘৰৰ নিজৰ বাঁহ বেত এইবিলাক লগাই বস্তু বনাইছে এইখিনি চাওক কি সুন্দৰভাৱে বাঁহ লাগিছে এটা গোটা গোটা বাঁহ ইয়াত দিছে আৰু ইয়াত লিখা আছে জয় গুৰু শংকৰ আৰু চাওক একো সুন্দৰ পেইণ্টিং আপোনালোকক কৈছে নহয় বহুত ভাল হৈছে আৰু বহুত কাম বাকী আছে বাকী থাকিলে এতিয়া যিখিনি আপোনালোকক দেখাইছোঁ সেইখিনিয়ে চাওক কিমান ভাল লাগিছে এইখন পেইণ্টিং চাওক এয়া চাওক আৰু কি সুন্দৰভাৱে প্ৰাকৃতিক দৃশ্য অংকন কৰিছে আৰু মোৰ চেনেলত যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চাওক এইটো লাইনত পূৰা কাৰ্যালয়খিনি আছে আৰু এয়া হৈছে মূল কাৰ্যালয় আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ চাওক আপোনালোকে য'ত মানে যিমান দূৰলৈকে দেখিছে সেইখিনি কাৰ্যালয় হয় আৰু ছাইডতো আছে আৰু এই কাৰ্যালয় ভাগ হৈছে গামোচা বেজ পাতাকাৰ উপসমিতি কাৰ্যালয় আৰু চাওক মই অলপ আঁতৰৰ পৰা আপোনালোকক দেখাই দিছোঁ সম্পূৰ্ণ দৃশ্যাংশ যিখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ সেইখিনি দেখাই দিছোঁ চাওক আৰু ইয়াত লাখ লাখ শ মানুহ হ'ব সেই মানুহৰ কিবা এটা যদি হয় ইয়াত চিকিৎসা সেৱা ইয়াত আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যিহেতু এইফালে শিবিৰ আৰু নামঘৰ যি আছে সকলো মঞ্চ চঞ্চ এইফালে আছে আৰু ৰাস্তাটো এইপাৰ হোৱাৰ লগে লগে নদীখনৰ ইপাৰে বাণিজ্য মেলা আপোনালোকৰ যদি মোৰ ভিডিঅ'টো আগৰ ভিডিঅ'টো আপোনালোকে চাইছিলে যদি ছাবস্ক্ৰাইব কৰি ৰাখিছিলে তেনেহ'লে এইটো ভিডিঅ' আপোনালোকে পাব আৰু চাওক এই দুদিনতে ৰাস্তা চেঞ্জ হৈ গ'ল চাওক সেইদিনা আছিলে কেঁচা ৰাস্তা শিল পেলাই থোৱা আজি পকা ৰাস্তা ব'লক আৰু নদীখনৰ ইপাৰে গৈ আপোনালোকক বাণিজ্য মেলা দেখাম আৰু যিহেতু বাণিজ্য মেলালৈ যাবলৈ নদীখন পাৰ হ'বলৈ আছে সুন্দৰ দলং বনাই থৈছে আমি এই দলংখন পাৰ হ'ম এতিয়া আৰু এই দলংখন পাৰ হোৱাৰ পিছত আপোনালোকক আৰু এটা ৰাস্তা আছে সেই ৰাস্তাটো পাৰ হোৱাৰ পাছত আপোনালোক বাণিজ্য মেলা আপোনালোক দেখাই আছোঁ ব'লক ৰাস্তাটো এইপাৰে আহি আপোনালোক চাওক প্ৰথমে আপোনালোকক দেখাইছে এখন শৰাই আৰু এই শৰাইখন চাওক ধানেৰে নিৰ্মাণ কৰিছে চাওক কি সুন্দৰভাৱে বহুত ভাল লাগিছে আৰু এইটো চাইডে যিখিনি প্ৰদৰ্শনী হ'ব আৰু প্ৰদৰ্শনী এই চাওক আৰু দেখাই আছোঁ আপোনালোকক এইফালে পল আৰু জাকৈ মৰা কি ধুনীয়াকৈ সজাই ৰাখিছে আৰু বিভিন্ন ধৰণৰ আছে সকলো অহা নাই এতিয়ালৈকে বাণিজ্য মেলা সকলো হ'ব আৰু সেইকাৰণে চাওক আহি এটা প্ৰকাণ্ড ফিচাৰী পালোঁ এই ফিচাৰীটো চাওক কি সুন্দৰভাৱে নিৰ্মাণ কৰি ৰাখিছে আৰু এই ফিচাৰীটোত ইয়াত মাছ কাছৰ বিভিন্ন ধৰণৰ মানে জীয়াই থোৱা হ'ব ফিচাৰীটোত যিখিনি বস্তু থাকে সেইখিনি বস্তু জীয়াই থোৱা হ'ব আৰু এতিয়া জীয়াই দিয়াৰ পাছত এটা সুন্দৰ লাগিব আৰু চাওক চাৰিকাষটো আপোনালোকক দেখাই দিছোঁ বাণিজ্য মেলা চাৰিওফালে দোকান আৰু এয়া অনুসন্ধান কক্ষ আৰু এয়া চাওক মই আপোনালোকক ওপৰলৈ গৈ আপোনালোকক দেখাইছোঁ ব'লক এয়া দাদা দুজনে ওপৰত কাম কৰি আছে পেইণ্টিঙৰ কাম ব'লক মই ওপৰলৈ উঠি আহিছোঁ ওপৰলৈ আহি আপোনালোকক দেখাই আছোঁ দাদাসকল আপোনালোকে এই পেইণ্টিঙৰ কামেই কৰিছেনে নে এইটো ঘৰটো বনাইছিলে ঘৰটো আগতে বনাইছিলোঁ যিখিনি কাম বাকী আছে এতিয়া বৰ্তমান লাগি আছোঁ আৰু হয় হয় কেনেকুৱা লাগিছে আমাৰ চিমেণ্ট চাবৈত এনেকুৱা এটা ডাঙৰ অনুষ্ঠান হৈছে কেনেকুৱা লাগিছে অনুষ্ঠানটোতো প্ৰায় ভালেই লাগিছে ভাল লাগিছে ন হয় সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিবলৈ বাইকত গৈ থকা অৱস্থাত ৰাস্তাৰ পৰা আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ এয়া হৈছে নদীখনৰ ইপাৰে আৰু এয়া ৰাস্তাৰ এইপাৰে আপোনালোকক দেখাইছোঁ চাওক এইপাৰে এয়া নামঘৰ আছে ইয়াৰ কাষত ৰাস্তাৰ পৰা আপোনালোকক দেখাইছোঁ চাওক অলপ আগৰ ভিডিঅ'বোৰত যেনেকৈ মৰম দি ছাপোৰ্ট কৰি গৈছে ঠিক তেনেদৰে এইটো ভিডিঅ'টো তেনেকৈ মৰম দি যাব আৰু সকলোকে লগ পাম বুলি আশা থাকিল একেলগে ইয়াতে মূল গেটখনৰ কেইটামান বস্তু আপোনালোকক দেখাবলৈ থাকি গৈছিলে কাৰণ আমি আহি পোৱাৰ সময়ত নাছিল তাৰপাছত যেতিয়া যাবলৈ ওলালোঁ তেতিয়া আমি দেখাই পাই ভাবিলোঁ মই দেখিছোঁ যেতিয়া আপোনালোককো দেখাওঁ আপোনালোকে সেইকাৰণে কৈছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক এয়া চাওক কি ধুনীয়াকৈ বটাল আৰু শৰাই সিংহ মানে বহুত বস্তু সজাই ৰাখিছে চাওক মূল গেটৰ কাৰণে বতৰ সেমেকা কিন্তু মানুহৰ মন সেমেকা নহয় চাওক বতৰ সেমেকা হ'লেও মানুহৰ মনটো যেতিয়া সেমেকা নহয় তেতিয়া চাওক এনেদৰেই কাম কৰি থাকে আৰু এয়া সকলোৱে মিলি কাম কৰি আছে যাৰ যি কৰ্তব্য সকলোৱে কৰি আছে আগৰ ভিডিঅ'খিনি যিমানখিনি পাৰিছিলোঁ দেখাইছিলোঁ আৰু এইটো ভিডিঅ'টো আপোনালোকক যিমানখিনি পাৰিলোঁ দেখালোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এতিয়া আমি যাবলৈ ওলালোঁ এয়া বাইক ৰেডি